guys, what's up everybody? Gubernur Bridgeor পৰা guys 15 আগষ্টৰ দিনা actually স্কুলত আজি আহিছো চাইকেল চলাই একদম হেকানে পুৰা পাম্প ফাটি গৈছে আৰু 15 আগষ্টৰ দিনা বানপানী হোৱা নাছিলে বাট আজি পানী হৈছে পানী বাঢ়িছে এই চাইকেলত এসু কাৰণে একদম মানে পাম্প মানে কি ক'ম আৰু চাইকেলৰ পাম্প ফাটিব লাগে বাট মোৰ ফাটি গৈছে আৰু মানে চলাই আৰু বাট এটা গৈ আছো আৰু অলপ আপোনালোকক লৈ যাওঁ পুৰা বানপানী চবফালে পানী বাট এইটো চাইডে নহয় কাৰণ এইটো চাইডে পাহাৰ আছে সেইকাৰণে নহয় ভাল লাগিছে চলাই ভাল লাগিছে গৈ আছো ঐ ৰহ তাতে মোৰ কাৰণে ভাই ইমান স্পীডত যাওঁ কিয় কৈছো যাওঁ কল এটামান দিলে ভাল আছিলে দাদা ঐ দাদা চাই দিব নোৱাৰো নেকি ঐ আগতে গৈ আছে গাইজ জাগাটোত আহি পালো বাট বহুত ডাঙৰ সমস্যা এটা হৈ গ'ল সমস্যা ৰ'ব দেখাই আছো সমস্যা আপোনালোকক নিজে দেখা পাব ৰ'ব সমস্যা এই ৰাস্তাটো পুৰা একদম সিফালে গৈছিলে বাট এতিয়া একদম গোটেই পানী এতিয়া কি কৰা যায় সেই মানে পানী ভৰি গ'ল মানে পানী গোটেই উঠি গ'ল পানী উঠি গ'ল গাইজ আহি পালো সেইটো জেগাটোত বাট চাওক অৱস্থা পানী চবফালে পানী এতিয়া কি কৰা যায় ৰে সেই মানে নাই ধুনীয়াকৈ ভাবিছিলোঁ অলপমান সিফালৰ পৰা দূৰৰ পৰা আহিম বুলিকে ভাবিছিলোঁ অলপমান জাষ্ট উঠিছে বুলিকে বাট বহুতেই উঠি গ'ল মানে কেছটো বেয়া হৈ গ'ল কেছটো নগেই হৈ গ'ল গাইজ পানী ৰে একদম মানে পানী মাজত ভাবিছিলোঁ মানে অলপমান আগলৈকে গৈ আহিম ধুনীয়াকৈ একদম মানে বাট এইখিনিতে ইমান পানী দেখা পাই মানে আগত নোৱাৰিয়ে যাব আগত গাড়ী চাড়ী ধুই আছে মানে বাট একদম আগলৈকে যাবই নোৱাৰি কাৰণ গোটেই আন্ধাৰ বুলি গোটেই পানী দূৰ অলপমান চাইকেল চলাই আহিলোঁ কাৰণে ভাবিছোঁ পানী খাওঁ নেকি পানী খাওঁ এইটো খুলচোন পানী দিচোন তই ভাল কি কোৱা অলপমান কৈ দিয়া ৰে ইমান কষ্ট কৰি আহিলোঁ ভাবিছিলোঁ অলপমান আহিব নাপালোঁ মানে আহিছোঁ বাট এনজয় কৰিব নাপালোঁ গোটেই পানী এইবিলাক গোটেই পানী ভাল লাগিছে পানী আছে বাট অলপমান আৰু খোলা থাকিব লাগিছিলে আগলৈকে পানী কেনেকৈ আছিল গানটো guys, panik masuk. Ganda loga. দে ওয়ান বড় এবার প্র্যাকটিস কৰি লো প্র্যাকটিস যে বিহাইন্ড দ্য সিন বলি এখানে পড়া ন দান আই টুডে গলে
তোৰ লগত কৰিম মানে 1 ঘণ্টামান আৰু 1 ঘণ্টামান স্পেণ্ড কৰিলোঁ একদম পানীৰ মাজত সেনেকুৱা লাগিছে নে পুৰা পানীৰ মাজত একদম থিয় হৈছোঁ না কি আৰু কিন্তু পানীৰ মাজত থিয় হোৱা নাই ৰাস্তা এটা আছে বাট কেমেৰাত চাগে কেপচাৰ নহ'ব ৰ'ব এইখিনিমান মোৰ হেৰিটো লগে এইটো লগে এইখিনি লগে আৰু না কি ভাল লাগিছে না ভাল লাগিছে না ভাল লাগিছে একদম মজা গান এটা গাই দে লাজে লাগি গ'ল দে গান এইফালে আমাৰ সূৰ্য দেৱতা ঘৰত যাব আৰু চৰাই উৰি আছে বাই বাই আমি আহিলোঁ ৰ'ব ইয়াতে অলপমান ভাল লাগিলে আৰু মই ফাৰ্ষ্ট টাইমৰ কাৰণে ৰীল এটা ট্ৰাই কৰিলোঁ বনাইছোঁ ইনষ্টাগ্ৰামত দিম ফাৰ্ষ্ট টাইমৰ কাৰণে জীৱনত ৰীলছ ট্ৰাই কৰিছোঁ ৰীলছ এটা ট্ৰাই কৰিলোঁ তাৰপিছত ইনষ্টাগ্ৰামত দিম ইনষ্টাগ্ৰামটো ফ'ল' কৰিব মোক হেৰিত ডেছক্ৰিপশ্যনত নামটো থাকিব কি নামেৰে মই ইনষ্টাগ্ৰামটো খুলিছোঁ মানে যাওঁ আৰু এতিয়া আবেলি হৈয়ে গ'ল আন্ধাৰ হ'বলৈ আছে আৰু এতিয়া যাওঁ আৰু বেক টু হোম না কি আৰু ওলাই গ'লোঁ চাইকেল লৈ যাওঁ আৰু এতিয়া ঘৰত এতিয়া এই গধূলি হ'লে আৰু যাওঁ বাই টাটা গুড বাই